গাইজ আজিৰ মোৰ এই ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ মানে আপোনালোকে যেতিয়া দোকানত যায় বা মোবাইল কিনিবই হওক বা DSLR কিনিবই হওক তেতিয়া আপোনালোকে সেই বস্তুবোৰৰ MP চাই মেগাপিক্সেল চাই আৰু মেগাপিক্সেল যিনামে ভাল হয় তো সেইবোৰ বস্তুৰ ফটো কোৱালিটি বা ফটোবোৰ ভাল হয় কিন্তু সকলোবোৰ বস্তুৰ ক্ষেত্ৰত এই মেগাপিক্সেলে কাম নকৰে। এতিয়া আপোনালোকে চাওক আৰু মই এই কাৰণে কৈছোঁ যে আপোনালোকে যেতিয়া এটা মোবাইল কিনিব দোকানলৈ যায় সেই মোবাইলটোৰ হয়তো MP থাকিব 32 বা 48 বা 64 কিন্তু আপোনালোকে যেতিয়া এটা DSLR কিনিব সেই DSLRটোৰ সাধাৰণতে MP হ'ব 16 MP 16 MP আৰু এই 16 MP সেই DSLRটো যি ফটো তোলাব মোবাইলৰ 48 বা 64 MP সেই ফটো তোলাব নোৱাৰে বা সেই ফটো ইমান ধুনীয়া নহয়। তো সকলোবোৰ বস্তুৰ ক্ষেত্ৰত এই MP-টো বেলেগ কিন্তু আপোনালোকে জানেনে যে আমি ৰাতি দিনে চাই থকা গছ গছনি পাহাৰ পৰ্বত নদ নদী জান জুৰি এই সকলোবোৰ চাই থকা আমাৰ চকুৰ মেগাপিক্সেল কিনাম আমাৰ চকু কিনাম দূৰলৈ ঢুকি পায় বা কেনেকৈ পায় তো সকলোবোৰ ক'বলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টোত। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে জানে যে মোবাইলৰ কেমেৰা বা DSLR এটাই যেনেদৰে লেন্সৰ কাম কৰে বা লেন্সৰ সহায়ত এটা বস্তু দেখা পায় ঠিক তেনেদৰে আমাৰ মানুহৰ চকুৱে ৰেটিনাৰ সহায়ত বস্তু এটা স্পষ্টকৈ দেখা পায় আৰু বহুত দূৰলৈ দেখা পায়। অকল ৰেটিনাই নহয় চকুৰ মণি লেন্স আইৰিছ বা চকুৰ পতা তো এইবোৰৰ ভিতৰত বিশেষকৈ ভূমিকা অৱলম্বন কৰে ৰেটিনাই বা আমি কি বস্তু দেখিলোঁ এইটো ৰেটিনাই মগজুলৈ প্ৰেৰণ কৰে। তো মগজুৰ সহায়ত আমি গম পাওঁ যে আমি আচলতে কি বস্তু দেখিছোঁ। যিহেতু আমাৰ চকুৱে এটা কেমেৰাৰ দৰে কাম কৰে মাত্ৰ কেমেৰা যেনেদৰে জুম কৰি চাব পাৰে আমাৰ চকুৱে সেই বস্তুবোৰ জুম কৰি চাব নোৱাৰে ডাইৰেক্ট স্পষ্টকৈ দেখা পায় না আপোনালোকৰ কাৰোবাৰ চকুৱে যে কোনো এটা বস্তু জুম কৰি চাব পাৰে তো যদি পাৰে কমেণ্টত ক'বচোন যে কাৰ চকুৱে এই বস্তু এটা জুম কৰি চাব পাৰে। তো আমাৰ চকুৱে সেই বস্তুটো জুম কৰি চাব নোৱাৰে ডাইৰেক্ট স্পষ্টকৈ দেখা পায় যে কি বস্তু দেখিলোঁ বা কি নাম দূৰত দেখিলোঁ। কিন্তু DSLR এটাই জুম কৰি সেই ফটোবোৰ যিমান দূৰলৈ চাব পাৰে তাতকৈ বহুগুণ দুগুণে আমাৰ চকুৱে সেই বস্তুটো স্পষ্টকৈ দেখা পায় মানে বহুত দূৰলৈ চাব পাৰে আমাৰ চকুৱে। হয়তো আপোনালোকে শুনি আচৰিত হ'ব যে মোবাইলৰ কেমেৰা এটা বা DSLR এটাই কিমান দূৰলৈ চাব পাৰে হায়েষ্টটো 4-5 কিলোমিটাৰ ইমান দূৰলৈ চাব পাৰে কিন্তু আমাৰ যি চকু আছে এই চকুৱে সাধাৰণতে 20 পৰা 22 কিলোমিটাৰ দূৰলৈ চাব পাৰে। সঁচাকৈ আচৰিত 20 পৰা 22 কিলোমিটাৰ দূৰলৈ সেই বস্তু এটা চাব পাৰে যদিহে বতৰ কোনো ধৰণৰ ডাৱৰীয়া নহয় বা কোনো ধৰণৰ ধূলি বালি উৰি নাথাকে স্পষ্ট হয় তো এইবোৰত আমাৰ চকুৱে 20 পৰা 22 কিলোমিটাৰ দূৰৰ বস্তু এটা দেখা পায়। আৰু হয়তো আপোনালোকে কেতিয়াবা ভাবে যে ইমান দূৰলৈ ঢুকি পোৱা আমাৰ চকুৰ MP কিনাম মেগাপিক্সেল কিনাম যে সাধাৰণ মোবাইলৰ যি 48 64 MP থাকে তো আমাৰ মানুহৰ চকুৰ MP কিনাম তো মেগাপিক্সেল কিনাম আৰু আমাৰ মানুহৰ সেই চকুৰ মেগাপিক্সেল হৈছে 576 MP যিটো বহু গুণে বেছি আৰু মোবাইলৰ 48 64 কৰি বহু গুণে বেছি। তো আমাৰ মানুহৰ এই চকুৰ MP হৈছে 576 MP আৰু আমাৰ আগত যদি গছ গছনি পাহাৰ পৰ্বত তো এইবোৰ যদি নাথাকিলে হয় তেতিয়াহ'লেতো আমি এই আমাৰ কেমেৰা দি বহুত দূৰলৈ চাব পাৰিলোঁ হয় কাৰণ আমাৰ এই কেমেৰা সাধাৰণ কেমেৰা নহয় তো 576 MPৰ কেমেৰা। তো যদি গছ গছনি পাহাৰ পৰ্বত এইবোৰ যদি একো নাথাকিলে হয় তেতিয়াহ'লে আমি 20 পৰা 22 কিলোমিটাৰ দূৰলৈ চাব পাৰিলোঁ হয় যিটো বহুত অসম্ভৱ আৰু বহুত দূৰলৈ চাব পাৰিলোঁ হয়। তো এইটো আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই।